আজি আহিছিল আমাৰ ঘৰত আলহী মানে আমাৰ জেঠীমাহঁতৰ ঘৰখন। ই আমাৰ ঘৰত আহি বহুত ফূৰ্তি পাইছে। পানীৰ লগত খেলিছে, দৌৰা দৌৰি কৰিছে, কি যে কৰা নাই। খেলি আমাৰ ল'ৰাটো লেতেৰা হৈ গ'ল। সেয়েহে তাক ধুনীয়াকৈ আমাৰ মায়ে গাটো ধুৱাই দিলে। ধুনীয়াকৈ গোটেইকেইটাই দুপৰীয়াৰ সাজ খাই বোলো এপাক আমাৰ গাঁওখন ঘূৰাই লৈ আহোঁ। সেই বুলিয়ে আমি গোটেইকেইটাই এপাক ফুৰিবলৈ বুলি ওলালোঁ। ঘৰৰ আলহীক আমাৰ গাঁওখন দেখুৱাটো আমাৰে কৰ্তব্য দিয়কচোন। দাদাহঁততো আমাৰ ইয়াতে থাকি ডাঙৰ দীঘল হোৱা। বৌজনীও আমাৰ ঘৰত আহিবলৈ ভালেই কেইবাৰমান হ'ল। কিন্তু আমাৰ গাঁওখনহে ভালকৈ দেখুওৱা হোৱা নাছিল। কিন্তু বৌহঁতে বোলে আমাৰ গাঁওখন আজি চাবহে চাব। বোলো ব'লা, দেখুওৱা দায়িত্ব আমাৰ। সেই বুলিয়ে বৌহঁতক আমাৰ গাঁওখনৰ একেবাৰে ধুনীয়া জেগাডোখৰলৈ লৈ আহিলোঁ। পথাৰকেইখনত দেখা মতে খেতি বাতি কৰা চাগে হ'লেই চবৰে। আজি অকণমান ৰ'দো ওলাইছে পিছে। জেগাডোখৰ আহি পালোঁ। বাৰু আজিলৈ এৰিছোঁ। সকলোৱে ভালে থাকক।